নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল অনলি স্পৰ্টছ ইন আছামিছলৈ আদৰণি জনাইছোঁ। আজিৰ পৰা প্ৰতিদিনে মোৰ এই চেনেলটোত সকলো ধৰণৰ খেলৰ লগত জড়িত নতুন নতুন আপডেট, খেলুৱৈসকলৰ বায়োগ্ৰাফি আদি দি যোৱাৰ চেষ্টা কৰিম। গতিকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰক। গতিকে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আজিৰ প্ৰথম খবৰটো হ'ল মহিলা ক্ৰিকেটৰ বিষয়ে। 2021 চনত নিউজিলেণ্ডত অনুষ্ঠিত হ'বলগীয়া ওমেন্স 50 অভাৰ ৱৰ্ল্ড কাপ বাতিল কৰা হৈছে আৰু এই ৱৰ্ল্ড কাপ 2022 চনত অনুষ্ঠিত কৰিব বুলি ICCয়ে ঘোষণা কৰে। আজিৰ দ্বিতীয়টো খবৰ হ'ল ভাৰতত অনুষ্ঠিত হ'ব 2021ৰ মেন্স T20 ৱৰ্ল্ড কাপ। অলপতে ICCয়ে ঘোষণা কৰে এই কথা আৰু 2022ত এই T20 ৱৰ্ল্ড কাপ অনুষ্ঠিত হ'ব অষ্ট্ৰেলিয়াত। ইয়াৰ পিছত 2023ৰ মেন্স 50 অভাৰ ৱৰ্ল্ড কাপ পুনৰ ইণ্ডিয়াত অনুষ্ঠিত হ'ব। আজিৰ তৃতীয় খবৰটো হ'ল IPLৰ স্পনচৰশ্বিপক লৈ। যিহেতু ভিভ'ই এইবাৰ IPLৰ স্পনচৰশ্বিপৰ পৰা আঁতৰি আছে, সেইবাবে BCCIয়ে নতুন স্পনচৰৰ সন্ধানত আছে। ইতিমধ্যে BCCIৰ ওচৰত বহুতো কোম্পানীয়ে স্পনচৰশ্বিপ বিচাৰি আবেদন কৰিছে। ইয়াৰ ভিতৰত বাইজুছ, জিঅ', এমাজন, পতঞ্জলি ইত্যাদি। গতিকে ইয়াৰ অন্তিম সিদ্ধান্ত BCCIয়ে ল'ব যে কোনটো কোম্পানীয়ে এইবাৰ IPLৰ স্পনচৰশ্বিপ লাভ কৰে। আহক এতিয়া আমি আজি চতুৰ্থ খবৰটোলৈ আগবাঢ়োঁ। যিহেতু IPLৰ পিছতে ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ'ব টেষ্ট শৃংখলা আৰু এই টেষ্ট শৃংখলাৰ বাবে যিসকল খেলুৱৈ IPLত ভাগ নলয় সেইসকল খেলুৱৈক আগতীয়াকৈ অষ্ট্ৰেলিয়ালৈ পঠাব বুলি BCCIয়ে ঘোষণা কৰে আৰু যিসকল খেলুৱৈয়ে IPLৰ নকআউট পৰ্যায়লৈ যাবলৈ সক্ষম নহয় সেইসকল খেলুৱৈক UAEৰ পৰাই পোনে পোনে অষ্ট্ৰেলিয়ালৈ লৈ যাব বুলি BCCIয়ে ঘোষণা কৰে। গতিকে আজিলৈ ইমানে। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।